নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 10টা বাজিছে বাৰু। ৰাতিপুৱা উঠাত সোনকালে উঠিলোঁ, কিন্তু ইটো সিটো ঘৰৰ কামবোৰ শেষে নহয়, জানেই আপোনালোকে বিহু বতৰ। ইটো সিটো কৰাৰ পিছত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই ভাবিছোঁ আজি আপোনালোকক মই দিনটো কি কৰোঁ সকলোবোৰ দেখাই যাম যিমানখিনি সম্ভৱ হয়। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া আহক আমি কি কৰোঁ চাই যাওঁ। আৰু মই ভাবিছোঁ আজি মা আৰু মই আমাৰ ওচৰতে সৰু পুখুৰী এটা আছে, সেইটোতে মাছ মাৰিম আৰু দেখাম বাৰু বাকী ক'ত কি কৰোঁ, আপোনালোকে চাই থাকিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এইকেইটা হ'ল মা আৰু মই আমাৰ পুখুৰীত মৰা মাছবোৰৰ নাম মই ভালকৈ নাজানো, কেইটামান জানো বাৰু। মিৰ্গা আছে নেকি, মিৰ্গা নাই, পুঠি মাছ আছে, তাৰপিছত মোৱা মাছ আছে আৰু সৰু সৰু চন্দা মাছ কেইটামান আছে। আজি খাম আৰু আজিৰ কাৰণে হৈ যাব। আপোনালোকে চাই থাকিব, মই নিজে বাছি লওঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। মাছ বাছি আছোঁ মই। আলহী অহা নাই বাৰু, আমি ঘৰৰকেইটা খাবৰ কাৰণে আনিছোঁ। ঘৰৰ মাছ খোৱাৰ মজাই কিন্তু বেলেগ দেশ, যিবিলাকৰ আছে সেইবিলাকে জানে নিশ্চয়। কিনা খোৱাতকৈ ঘৰৰকেইটাৰ সোৱাদ বেছি ধুনীয়া লাগে। আৰু সৰু সৰু মাছবিলাক আছে, মোৱা, দৰিকণা, এইবিলাকৰ বহুত ধুনীয়া লাগে খাই। ভাজি খাইও ভাল লাগে, টেঙা কৰি খাব পাৰি, বহুত ধুনীয়া লাগে। আপোনালোকেতো জানেই আপোনালোকৰ টেষ্টবিলাক কেনেকুৱা হয়। আজি জুইতে ভাত বনালোঁ। এতিয়া মই মাছখিনি ভাজি আছোঁ আৰু মাছখিনি ভজা হোৱাৰ পিছতে মই কাটি লোৱা বিলাহী, আলু আৰু পালেং শাকখিনি বনাম। তাৰ লগত মাছ দিম, আমি 3জন মানুহ আছোঁ, এতিয়া 3 পিচ দিম আৰু বাকী 3 পিচ ভাজি খাম। কটা আঞ্জাখিনি এইখিনি, বিলাহী আৰু আলু আৰু পালেং শাকখিনি এখন কাঁহীত কাটি লৈছোঁ। একেলগে বনাম বাৰু, তথাপিতো একেলগে কাটিবলৈ ল'লেও অসুবিধা হয়, বনাব অসুবিধা হয়, সেইকাৰণে অলপ অলপকৈ বেলেগ বেলেগকৈ কাটি লৈছোঁ। চাই থাকিব ভিডিঅ'টো। এইটো আমাৰ পুখুৰীটোত, এতিয়া মা আৰু মই মাছ মৰা পুখুৰীটো আমাৰ নিজৰে হয়, বহুত এটা ডাঙৰ নহয়, সৰু পুখুৰী। পানীবোৰ প্ৰায় শুকাবই ধৰিছে, কমকৈ আছে, আপোনালোকে দেখা পাইছে নিশ্চয়। আৰু পাৰবোৰ ভালকৈ দিয়া নাই, সেইটো কাৰণে মাছবোৰ ইমান এটা দিয়া হোৱা নাছিলে। অহা বছৰলৈ চাগে ভাল হ'ব।
পাৰবোৰ ভালকৈ বন্ধালে মাছবোৰ দিবও সুবিধা হয় আমাৰ, কাৰণ আমাৰ ইয়াতে বানপানী হয় আৰু সেইটো কাৰণে মাছবোৰ কমকৈ দিয়া গৈছিল এইবাৰ। এইটো এইখিনি আমাৰ পুখুৰীটো অকণমান আপোনালোকক দেখালোঁ। আৰু এয়া সূৰ্যটো প্ৰায় ডুব যাওঁ হ'ব ধৰিছে, আৰু অলপ পিছত এইটো চাই বহুতখিনি ভাল লাগে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশা এতিয়ালৈ বাই বাই, লাভ ইউ অল।